টেটৰ কুৱেশ্যন পেপাৰ কেনেকুৱা হ'ব সেইটোতো আৰু মই পাছ কৰাম বুলি পেলাই সহজ সহজ প্ৰশ্নটো দিব নোৱাৰোঁ। নিৰ্দিষ্ট গাইডলাইন আছে, সেইমতে প্ৰশ্ন পেপাৰ ঠিক হৈছে, পাছ কৰিব পৰা নাই, কৈছে যে আকৌ পাতক। আমি সেইটো বিবেচনা কৰিম যে দৰকাৰ হ'লে আমি আকৌ টেটটো এতিয়া প্ৰত্যেক বছৰে আমি পাতিম। বিশেষ টেট বুলি নহয়, টেটটো হৈয়ে থাকিছে। তেওঁলোকে যিটো দাবী কৰিছে যে আকৌ এবাৰ টেট পাতিব লাগে আমি দেখা যায় যে অমিক্ৰণৰ সংখ্যা বাঢ়ি গৈ আছে প্ৰতিদিন, তাৰ ওপৰত পৰীক্ষাৰ মাৰ্চত পৰীক্ষা হ'ব বুলি তাক ঘোষণা কৰা হৈছে। হ'বনে পৰীক্ষা নিশ্চিত পৰীক্ষা হ'ব? অমিক্ৰণ কি বস্তু আপুনিও ভালকৈ নাজানে, ময়ো ভালকৈ নাজানো। গতিকে দেশৰ স্বাস্থ্য বিভাগ আছে, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আছে, তেওঁলোকে আমাক সময়ত ক'ব, তেওঁলোকে যেনেধৰণে নীতি নিৰ্দেশনা দিয়ে সেইমতে আমি কিন্তু আমাৰ পৰীক্ষা আমি পাতিবৰ কাৰণে সকলো ফালৰ পৰা আমাৰ প্ৰস্তুতি হ'ম। শেষত আমি এটা কথা জানিব বিচাৰিম, যিহেতু বিধানসভা যোৱা বিধানসভা অধিৱেশনত আপোনাৰ টেট শিক্ষকৰ ডিএটো পাছ কৰি দিছে, কিমান চনৰ পৰা দিবগৈ? টেট শিক্ষকৰ ডিএটো টেট শিক্ষক পাছ কৰিলে যে চাকৰি দিব লাগিব তেনেকুৱানো কোনো কথা নাই। টেট পাছ কৰিলে চাকৰি আবেদন কৰিব পাৰি, আৰু সেই আবেদনৰ ভিত্তিত আমাৰ যিমান ভেকেঞ্চি থাকে, ভেকেঞ্চিৰ বিপৰীতে এতিয়া প্ৰক্ৰিয়াটো চলিছে। আমি 31 মাৰ্চৰ ভিতৰত গোটেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। নহয় ছাৰ, হেৰি কালি যিটো কেবিনেটত ডিচিশ্যন ল'লে যে টেট টিচাৰৰ যিটো 5% দিব বুলি, যিহেতু তেওঁলোকে 19 চনৰ পৰা পায়, সেইটো এৰিয়া হিচাপে দিবনে অকল? নাই, এতিয়া আমি এৰিয়া হিচাপে নিদিওঁ। এতিয়া আমি 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ 5% দিয়ে। বাকীটো তেওঁলোকে নাপাব তেতিয়াহ'লে? বাকীটো আমি বিবেচনা কৰা নাই। টেটৰ কুৱেশ্যন পেপাৰ কেনেকুৱা হ'ব সেইটোতো আৰু মই পাছ কৰাম বুলি পেলাই সহজ সহজ প্ৰশ্নটো দিব নোৱাৰোঁ। নিৰ্দিষ্ট গাইডলাইন আছে, সেইমতে প্ৰশ্ন পেপাৰ ঠিক হৈছে, পাছ কৰিব পৰা নাই, কৈছে যে আকৌ পাতক। আমি সেইটো বিবেচনা কৰিম যে দৰকাৰ হ'লে আমি আকৌ টেটটো এতিয়া প্ৰত্যেক বছৰে আমি পাতিম। বিশেষ টেট বুলি নহয়, টেটটো হৈয়ে থাকিছে। তেওঁলোকে যিটো দাবী কৰিছে যে আকৌ এবাৰ টেট পাতিব লাগে আমি দেখা যায় যে অমিক্ৰণৰ সংখ্যা বাঢ়ি গৈ আছে প্ৰতিদিন, তাৰ ওপৰত পৰীক্ষাৰ মাৰ্চত পৰীক্ষা হ'ব বুলি তাক ঘোষণা কৰা হৈছে। হ'বনে পৰীক্ষা নিশ্চিত পৰীক্ষা হ'ব? অমিক্ৰণ কি বস্তু আপুনিও ভালকৈ নাজানে, ময়ো ভালকৈ নাজানো। গতিকে দেশৰ স্বাস্থ্য বিভাগ আছে, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আছে, তেওঁলোকে আমাক সময়ত ক'ব, তেওঁলোকে যেনেধৰণে নীতি নিৰ্দেশনা দিয়ে সেইমতে আমি কিন্তু আমাৰ পৰীক্ষা আমি পাতিবৰ কাৰণে সকলো ফালৰ পৰা আমাৰ প্ৰস্তুতি হ'ম। শেষত আমি এটা কথা জানিব বিচাৰিম, যিহেতু যোৱা বিধানসভা অধিৱেশনত আপোনাৰ টেট শিক্ষকৰ ডিএটো পাছ কৰি দিছে, কিমান চনৰ পৰা দিবগৈ? টেট শিক্ষকৰ ডিএটো টেট শিক্ষক পাছ কৰিলে যে চাকৰি দিব লাগিব তেনেকুৱানো কোনো কথা নাই। টেট পাছ কৰিলে চাকৰি আবেদন কৰিব পাৰি, আৰু সেই আবেদনৰ ভিত্তিত আমাৰ যিমান ভেকেঞ্চি থাকে, ভেকেঞ্চিৰ বিপৰীতে এতিয়া প্ৰক্ৰিয়াটো চলিছে। আমি 31 মাৰ্চৰ ভিতৰত গোটেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। নহয় ছাৰ, হেৰি কালি যিটো কেবিনেটত ডিচিশ্যন ল'লে যে টেট টিচাৰৰ যিটো 5% দিব বুলি, যিহেতু তেওঁলোকে 19 চনৰ পৰা পায়, সেইটো এৰিয়া হিচাপে দিবনে অকল? নাই, এতিয়া আমি এৰিয়া হিচাপে নিদিওঁ। এতিয়া আমি 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ 5% দিয়ে। বাকীটো তেওঁলোকে নাপাব তেতিয়াহ'লে? বাকীটো আমি বিবেচনা কৰা নাই।